নমস্কাৰ নিউজ এছামৰ মজিয়াত মই মিতালী পটদ্ৰবাৰ চলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড কুলাঙ্গাৰ পুত্ৰই হত্যা কৰিলে নিজ মাতৃ পটদ্ৰবাত কলি যুগৰ পৰশুৰাম নিজ মাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে আছাদুল হক নামৰ কুলাঙ্গাৰ পুত্ৰই মদৰ ৰাগিত মাতাল হৈ দাৰে ঘপিয়াই হত্যা কৰে আয়েশা খাতুন নামৰ 55 বছৰীয়া বৃদ্ধ মাতৃক ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰবা আৰক্ষী উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁওলৈ প্ৰায় 5টা বছৰীয়া চোতাৱন আমি খবৰ পালোঁ যে এনেকৈ চলাপথাৰ গাঁৱত এজনী মহিলা মানুহৰ পৰা হত্যা কৰা বুলি খবৰ পালোঁ আমি লগে লগে আমি তালৈ গ'লোঁ যোৱাৰ পিছত গম পালোঁ যে এনেকৈ নিজৰ পুত্ৰই মাতৃক ঘৰুৱা অঞ্চলত হেৰি কৰি মাতৃক ইফালে নিজ মাতৃক হত্যা কৰি পলায়ন কৰিবলৈ লওঁতেই হত্যা কৰি কুলাঙ্গাৰ পুত্ৰ আছাদুল হকক ৰাইজে কাৰ্যায়ত্ব কৰি চমজালে বটদ্ৰবা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হত্যাকাৰী আছাদুলক অব্যাহত ৰাখিছে মাৰাথন জেৰা যাক লৈ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ বটদ্ৰবাতে বটদ্ৰবাৰ পৰা ইমামুল ইছলামৰ ৰিপৰ্ট নিউজ এছাম